এটা হৃদয় বিদাৰক ঘটনা। সুদূৰ শিৱসাগৰৰ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথত গুৱাহাটীত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এগৰাকী টেট শিক্ষকৰ। অকালতে মৃত্যুক সাৱটি লোৱা টেট শিক্ষকগৰাকী কামৰূপ জিলা বকো মালিবাৰী সত্ৰৰ গণেশ মণ্ডল। মৃত্যুৰ সময়ত শিক্ষকজনৰ বয়স হৈছিল মাত্ৰ 24 বছৰ। জানিব পৰা মতে শিক্ষকগৰাকীয়ে কৰ্মস্থান শিৱসাগৰৰ পৰা ৰেল যোগে গুৱাহাটীলৈ আহি লাল গণেশৰ পৰা লখৰালৈ মেজিক এখনেৰে গৈ থকা অৱস্থাত হাওকুছিৰ সোণাঘুলি ট্ৰাক এখনে এই মেজিকখনক খুন্দিয়ায়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় টেট শিক্ষকগৰাকী। ততাতৈয়াকৈ টেট শিক্ষকগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিক্ষকগৰাকীক ইতিমধ্যে মৃত বুলি ঘোষণা কৰে। অতি কম বয়সীয়া শিক্ষকগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া বৃহত্তৰ বকো অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। আমিও এই ভিডিঅ'টিৰ জৰিয়তে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে।